নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই মনোজ বৰাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ যি প্ৰথমটো অনুশীলনী আছিলে বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, এই সমীকৰণটোত HSLCত অহা কিছু প্ৰশ্ন পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই চেপ্টাৰৰ ওপৰত মই ডিটেইলছ পাঠ আগবঢ়োৱা নাই বাবে যিহেতু অলৰেডি প্ৰথম চেপ্টাৰ নিশ্চয় সকলো বিদ্যালয়ত ইতিমধ্যে আগবাঢ়িছে, এইটো সকলো ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় অধ্যয়ন কৰি চায়। গতিকে ইয়াৰ মই প্ৰশ্নসমূহকে ডিছকাছ কৰি দিবলৈ আগবাঢ়িছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এখন বহীত প্ৰশ্নসমূহ নোট কৰি যাবা আৰু এইখিনি তোমালোকে এই বন্ধৰ দিনত কৰি থাকিব পাৰিবা। মই প্ৰথম 2020 চনলৈ আহিছোঁ যে 2020 চনত ৰাসায়নিক বিক্ৰিয়া সমীকৰণ চেপ্টাৰটোৰ পৰা কি প্ৰশ্ন আহিছিল। ইয়াত 2020 চনৰ ৰাসায়নিক বিক্ৰিয়া সমীকৰণটোৰ পৰা 1 নম্বৰ এটা প্ৰশ্ন আহিছে যে মাল্টিপল চইচ কুৱেশ্যন আহিছে, লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? লোৰ টাৱা, গ্ৰীজ ব্যৱহাৰ কৰা, জিংকৰ প্ৰলেপ দিয়া, ৰং ব্যৱহাৰ কৰা, ওপৰৰ সকলো, কোনটো হ'ব শুদ্ধ উত্তৰ? গ্ৰীজ ব্যৱহাৰ কৰা। আমি লোৰ টাৱাত মামৰে নধৰিবৰ কাৰণে গ্ৰীজ ব্যৱহাৰ কৰিম নেকি? গ্ৰীজ ক'ত দিয়ে? যন্ত্ৰ পাতিৰ বল বিয়াৰিংবিলাকত গ্ৰীজ দিয়ে, হয় নহয়? আমি লোৰ টাৱা এখনততো নিশ্চয় গ্ৰীজ ব্যৱহাৰ নকৰোঁ, জিংকৰ প্ৰলেপ দিয়া হয়, এইটোৱে শুদ্ধ উত্তৰ হ'ব। নেক্সট দিছে ৰং কৰা। ৰং কৰিলেতো লোৰ টাৱা যেতিয়া আমি গৰম কৰি ৰং এৰাই যাব, গতিকে এইটো সম্ভৱপৰ নহ'ব, গতিকে শুদ্ধ উত্তৰ হ'ব কি? জিংকৰ প্ৰলেপ দিয়া। নিশ্চয় তোমালোকে প্ৰশ্নটো বুজিব পাৰিছা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। এটা 1 নম্বৰ কাৰণে প্ৰশ্ন আহিছিল যে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ লিখা। যে কেলছিয়াম অক্সাইডে পানীৰ লগত কৰা বিক্ৰিয়া, মানে চূণত পানী দিয়া বিক্ৰিয়াটো আছিলে। কেলছিয়াম অক্সাইড যোগ চূণ, ইফালে কি উৎপন্ন হৈছিলে? কেলছিয়াম হাইড্ৰক্সাইড। এই বিক্ৰিয়াটো লিখিবৰ কাৰণে আহিছে। লগতে কৈছে বিক্ৰিয়াটোৰ প্ৰকাৰ কি? কেলছিয়াম অক্সাইডত আমি কি দিছোঁ? পানী দিছোঁ, তাৰমানে সংযোজন হৈছে, এটাই উৎপন্ন হৈছে পদাৰ্থ কেলছিয়াম হাইড্ৰক্সাইড, গতিকে ই কি বিক্ৰিয়া? সংযোজন বিক্ৰিয়া। লগতে ইয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলিও ক'ব পাৰোঁ, কাৰণ চূণত যেতিয়া পোৰা চূণত যেতিয়া পানী দিয়া হয় তেতিয়াহ'লে কি হয়? আমাৰ সাধাৰণতে তাপ উৎপন্ন হয়, কিছু উষ্ণতাৰ কি হয়? পৰিৱৰ্তন হয়, উষ্ণতা বৃদ্ধি পায়। গতিকে ইয়াক আমি ক'ব পাৰোঁ ই কি বিক্ৰিয়া হ'ব? সংযোজন আৰু তাপবৰ্জী বিক্ৰিয়া। সংযোজন কমা দি তাপবৰ্জী বিক্ৰিয়া লিখিব পাৰা। নেক্সট আৰু এটা প্ৰশ্ন চাইছোঁ 2020ত অহা, তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। মানে ৰাসায়নিক সমীকৰণ লিখি সন্তুলন কৰিবৰ কাৰণে দিছিলে। কি কি আহিছিলে প্ৰশ্ন, এতিয়া আমি চাই যাওঁ। এক দিছে হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। এইটো 1 নম্বৰ অনুশীলনী পাঠভিত্তিক একেবাৰে লাষ্টৰ অনুশীলনী প্ৰশ্নতে আছিলে। হাইড্ৰজেন ছালফাইড তাক বায়ুত দহন কৰা, মানে হাইড্ৰজেন ছালফাইড দিবা H2S সংকেতটো কৈছোঁ, প্লাছ কি হ'ব? বায়ুত দহন কৰাৰ কথা কৈছে। গতিকে দহন আমি জানো, দহন হ'বলৈ হ'লে অক্সিজেনৰ যোজন হ'ব লাগিব, গতিকে প্লাছ কি হ'ব? O2। তেতিয়া কি হ'ব? ইফালে পানী উৎপন্ন হ'ব আৰু ছালফাৰ ডাই অক্সাইড, H2O প্লাছ SO2, লাষ্টত সন্তুলন প্ৰয়োজন হ'লে কৰি দিবা। ইমানেই আছিলে। আৰু এটা আহিছিলে সন্তুলন কৰিবৰ কাৰণে, পটাছিয়াম ধাতুৱে, পটাছিয়ামৰ সংকেত কি জানাই চবেই? কে ফৰ পটাছিয়াম, পানীৰ সৈতে বিক্ৰিয়া কৰি, গতিকে K প্লাছ H2O, মানে আকৌ মই প্ৰশ্নটো সম্পূৰ্ণৰূপে কৈ দিছোঁ। পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে পটাছিয়াম দিবা K প্লাছ H2O, ইফালে হ'ব পটাছিয়াম হাইড্ৰক্সাইড, গতিকে পটাছিয়াম হাইড্ৰক্সাইডৰ সংকেত দিবা, কি হ'ব? KOH, K ফৰ পটাছিয়াম, OH ফৰ হাইড্ৰক্সাইড, KOH আৰু হাইড্ৰজেন গেছ H2, লাষ্টৰ সন্তুলন কৰিবা, হৈ যাব এইটো। আৰু 20 চনত কি প্ৰশ্ন আহিছিলে ইয়াৰ পৰা চাওঁ। নেক্সট কুৱেশ্যন আহিছিলে, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পাঠভিত্তিক প্ৰশ্নই হয়, হয় নহয়? পাঠভিত্তিকত আছিলে এইটো প্ৰশ্ন। এটা পদাৰ্থ এক্সক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সংকেতটো সুধিছে যে পদাৰ্থ এক্সৰ নাম কি আৰু সংকেত কি। যিহেতু পদাৰ্থ এক্সক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰিছে, গতিকে ইয়াৰ নাম কি হ'ব? বগা ৰং সানিবলৈ আমি কি ব্যৱহাৰ কৰোঁ সাধাৰণতে? কেলছিয়াম অক্সাইড, গতিকে নাম হ'ল কি? কেলছিয়াম অক্সাইড। সংকেত কি হ'ব? Ca ফৰ কেলছিয়াম, O ফৰ অক্সিজেন, গতিকে CaO।
নিশ্চয় বুজিব পাৰিছা। তাৰপৰা কৈছে পানীৰ সৈতে এক্সে কৰা বিক্ৰিয়াটো লিখিব দিছে। পানীৰ সৈতে একত উল্লেখ থকা পদাৰ্থ এক্সে কৰা বিক্ৰিয়া, মানে পানীৰ লগত কাৰ বিক্ৰিয়া সুধিছে? কেলছিয়াম অক্সাইডৰ বিক্ৰিয়া, অৰ্থাৎ CaO প্লাছ H2O কি হৈছিলে এতিয়া? কেলছিয়াম অক্সাইডৰ লগত যেতিয়া পানী দিছিলোঁ কি উৎপন্ন হৈছিলে? কেলছিয়াম হাইড্ৰ অক্সাইড। গতিকে ইফালে হ'ব কি? কেলছিয়াম হাইড্ৰ অক্সাইড। তাৰপিছত এটা প্ৰশ্ন দিছিলে, তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি উলিওৱা, চিনাক্তকৰণ কৰা বুলি দিছে। ইয়াত দিছে CaO মানে CuO কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গেছ, ইফালে আহিছে কপাৰ প্লাছ পানী। কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন গেছ দিছে, ইফালে উৎপন্ন হৈছে কপাৰ আৰু পানী। গতিকে ইয়াত আমাক সুধিছে যে জাৰিত হোৱা পদাৰ্থ কোন, বিজাৰিত হোৱা পদাৰ্থ কোন। তোমালোকে নিশ্চয় এইখিনি তোমালোকক বুজোৱা নিশ্চয় হৈছে স্কুলত। গতিকে জাৰিত কোন হয়? যাৰ লগত অক্সিজেন যোগ হয় সি জাৰিত হয়, আৰু বিজাৰিত কোন হয়? যাৰ পৰা অক্সিজেন আঁতৰি যায় সি কি হয়? বিজাৰিত হয়। গতিকে ইয়াত কপাৰ অক্সাইড যোগ হাইড্ৰজেন, কপাৰ যোগ পানী। ইয়াত চোৱা কপাৰ অক্সাইড আছিলে এফালে CuO প্লাছ হাইড্ৰজেন গেছ, এইটো বিক্ৰিয়া আছেই কিতাপত। কপাৰ যোগ পানী, ইয়াত কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো আঁতৰি গৈছে, গতিকে বিজাৰিত হৈছে কাৰ? কপাৰ অক্সাইডৰ। এতিয়া বিজাৰিত হৈছে কোন? কপাৰ অক্সাইড লিখিবা। আৰু জাৰিত হৈছে কোন? হাইড্ৰজেন গেছ, কাৰণ H2 অকলে আছিলে। ইফালে যেতিয়া হাইড্ৰজেন গেছে কি পালে? অক্সিজেন পালে, তেতিয়া কি হৈ গ'ল? H2O হ'ল। গতিকে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন গেছ। অৰ হিচাপে ইয়াৰ ৰিলেটেড আৰু এটা কুৱেশ্যন আহিছিলে, এটা উজ্জ্বল মুগা ৰঙৰ মৌল, পাঠভিত্তিক প্ৰশ্নই হয়, এক্সক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল, মানে মুগা ৰঙৰ মৌলটো গৰম কৰাত ক'লা হৈ পৰিল। সুধিছে মৌল এক্স আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো কি? চোৱা মুগা ৰঙৰ মৌলটো গৰম কৰিলত সি কি হ'ল? ক'লা হ'ল। গতিকে মুগা ৰঙৰ মৌল কি আছিলে? কপাৰ, তাম, কপাৰ Cu। গতিকে মুগা ৰঙৰ মৌল এক্সৰ নাম সুধিছে, গতিকে এক্সৰ নাম হ'ব কি? কপাৰ। আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো সুধিছে। উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো কি হ'ব? মানে কপাৰ প্লাছ অক্সিজেন। যেতিয়া তাক বায়ুত গৰম কৰিছা নিশ্চিত ৰূপত সি গৰম কৰিলে তাৰ দহন হ'ব, অক্সিজেন যোগ হ'ব তাত। তেতিয়া কপাৰ প্লাছ অক্সিজেন, ইফালে কি হ'ব? কপাৰ অক্সাইড। গতিকে উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো হ'ব কি? কপাৰ অক্সাইড। এতিয়া মুগা ৰঙৰ মৌলটো হ'ল কপাৰ, আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটো হ'ব কপাৰ অক্সাইড। সংকেত হ'ব Cu ফৰ কপাৰ, O ফৰ অক্সাইড, CuO। নিশ্চয় বুজিব পাৰিছা। নেক্সট এটা প্ৰশ্ন হৈছে, লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? লুৰ বস্তুত কিয় ৰঙৰ প্ৰলেপ দিওঁ? আমি জানো লু মানে আইৰণ। আইৰণ হৈছে সক্ৰিয় ধাতু। মুক্ত অৱস্থাত যদি ৰখা যায় তেনেহ'লে বায়ুমণ্ডলত কি কৰিব? অক্সিজেনৰ লগত জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰিব, আৰু বিক্ৰিয়া কৰিলে কি হ'ব? মামৰ প্ৰস্তুত হ'ব। আৰু যদি ৰঙৰ প্ৰলেপ দিয়া যায় তেতিয়াহ'লে কি হ'ব? ধাতুটো বায়ুমণ্ডলৰ অক্সিজেন নাপাব, ধাতুটোৱে বায়ুমণ্ডলৰ অক্সিজেনৰ পৰা কি হ'ব? সি বিচ্ছিন্ন হ'ব। ফলত কি হ'ব? ধাতুটোৰ ক্ষয় ভৱন নঘটিব, অৰ্থাৎ ধাতুটো ভাল হৈ থাকিব। সেইটো কাৰণে ৰঙৰ প্ৰলেপ দিয়া হয়। গতিকে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? 1 নম্বৰ কাৰণে সুধিছে। গতিকে ক'ব লাগিব যে আইৰণ হ'ল সক্ৰিয় ধাতু, ই বায়ুমণ্ডলৰ অক্সিজেনৰ লগত জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ প্ৰস্তুত কৰে। ৰঙৰ প্ৰলেপ দিলে ই বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰা বিচ্ছিন্ন হয়, ফলত ইয়াৰ ক্ষয় ভৱন নঘটে, অৰ্থাৎ মামৰ প্ৰস্তুত নহয়। সেইটো কাৰণে কি কৰা হয়? ইয়াত ৰঙৰ প্ৰলেপ দিয়া নহয়। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্ন আহিছিলে যে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। প্ৰতিস্থাপন বিক্ৰিয়া, প্ৰতিস্থাপন বিক্ৰিয়া নিশ্চয় তোমালোকে নিশ্চয় এইটো অধ্যয়ন কৰিছাই। সক্ৰিয়তাৰ কথা আছে ইয়াত। যেনেকৈ আমাৰ কিতাপত উদাহৰণ কি দিয়া আছিলে যে কপাৰ ছালফেটৰ দ্ৰৱ এটা আছিলে, ৰং আছিলে নীলা, তাত আইৰণৰ গজাল এটাত ডুবাই দিয়াৰ কথা কৈছে। আৰু কপাৰ ছালফেটৰ দ্ৰৱত যদি আইৰণৰ গজাল এটা ডুবাই দিয়া হয় তেতিয়া ৰংটো হঠাৎ সলনি হৈ গৈছিলে। কেনেকুৱা হৈ গৈছিলে? ৰংটো ফিকা হৈ গৈছিলে, মুগা হৈ গৈছিলে। এটা কাৰণ কি আছিলে? কাৰণ কপাৰ ছালফেট তাত আছিলে। যেতিয়া তুমি লুৰ গজালটো দি দিলা, লু হ'ল কপাৰতকৈ কি বেছি সক্ৰিয় ধাতু। গতিকে লুৱে কি কৰিব? কপাৰ ছালফেটৰ পৰা কি কৰিব? কপাৰক অপসাৰিত কৰিব, আৰু সি তাৰ জেগাত কি হ'ব? নিজে সোমাব। অৰ্থাৎ ইয়াত কি হ'ব? কপাৰৰ অপসাৰণ হ'ব, আৰু কি হ'ব? আইৰণৰ প্ৰতিস্থাপন হ'ব, যাৰ ফলত ফেৰাছ ছালফেট হ'ব। সেইটো কাৰণেই দ্ৰৱৰ পৰিৱৰ্তন হ'ব। প্ৰশ্নটোত সুধিছে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? তো ইয়াৰ সংজ্ঞাটো কেনেকুৱা হ'ব? যে যি ৰাসায়নিক বিক্ৰিয়াত ৰাসায়নিকভাৱে বেছি সক্ৰিয় মৌল এটাই বা ধাতু এটাই তাতকৈ কম সক্ৰিয় মৌল এটাক
বা ধাতু এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰি কি কৰে নিজে তাৰ জেগাত কি হয় প্ৰতিস্থাপিত হয় আৰু এই বিক্ৰিয়াটোকে কি বুলি কোৱা যায় অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা যায় তো উদাহৰণ দিবলৈ দিছে এইটো উদাহৰণ দি দিব পাৰি কপাৰ সালফেট প্লাছ আইৰণ এফালে হ'ব ফেৰাছ সালফেট প্লাছ কপাৰ তো এইকেইটা আছিলে 2020 চনত অহা প্ৰশ্ন ইয়াৰ পিছত আমি 2019 বৰ্ষত অহা প্ৰশ্নকেইটা চাওঁ 2019 বৰ্ষত আহিছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে আৰু যৌগটো পানীত দ্ৰৱণীয় হয় সম্ভৱপৰ মৌলটো কি হ'ব কেলছিয়াম নে কাৰ্বন নে সিলিকন নে আইৰণ ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে এক নম্বৰ কথা আৰু এটা যৌগ প্ৰস্তুত কৰিছে যিটো কি হয় পানীত দ্ৰৱণীয় গতিকে যৌগটো কোন হ'ব নিশ্চয় এইটো কেলছিয়াম হ'ব অপশ্যন দিছিলে কেলছিয়াম কাৰ্বন সিলিকন আইৰণ আইৰণে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আইৰণ অক্সাইড হ'ব কাৰ্বনে কাৰ্বন ডাই অক্সাইড হ'ব কেলছিয়াম অক্সাইড হ'ব কেলছিয়াম অক্সাইড মানে কি যিটো আমাৰ শুকান শিথিলতা চূণ পুৰা চূণ যিটো সৰি শিথিলতা চূণ নহয় পুৰা চূণ CaO কেলছিয়াম অক্সাইড গতিকে কেলছিয়াম অক্সাইড যেতিয়া প্ৰস্তুত হ'ব কেলছিয়াম অক্সাইড পানীত দ্ৰৱীভূত হয় তেতিয়া সি কেলছিয়াম হাইড্ৰক্সাইড হৈ যায় পানীৰ লগত মিহলালে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি কেলছিয়াম নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত আকৌ আহিছিলে দ্বি অপসাৰণ বিক্ৰিয়া এটা উদাহৰণ দিয়া দ্বি অপসাৰণ বিক্ৰিয়া কোনটো আছিলে আগতে যেটো সুধিছিলে এটা অপসাৰণ আছিলে এটা দ্বি অপসাৰণ কি আছিলে এই যে আমাৰ কিতাপত যে এটা যে উদাহৰণ দিয়া আছিলে বেৰিয়াম সালফেট সোডিয়াম সালফেট যোগ বেৰিয়াম সালফেট যোগ সোডিয়াম ক্লোৰাইড হেতু দ্বি অপসাৰণ বিক্ৰিয়া আছিলে মানে যেতিয়া দুটা আয়নীয় যৌগৰ মাজত আয়নৰ বিনিময় হয় যি ৰাসায়নিক বিক্ৰিয়া দুটা আয়নীয় যৌগৰ মাজত আয়নৰ বিনিময় ঘটে তাকে কি বুলি কোৱা যায় দ্বি অপসাৰণ বিক্ৰিয়া বুলি কোৱা যায় কিন্তু আমাক ডেফিনিশ্যনটো বিচৰা নাছিলে প্ৰশ্নত সুধিছে যে এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া গতিকে হেতু তোমালোকে দিব পাৰা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ল কি সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লোৰাইড কাৰ্চিন ইফালে কি হ'ব বেৰিয়াম সালফেট যোগ সোডিয়াম ক্লোৰাইড ঠিক আছে তাৰপিছত সন্তুলন কৰি দিবা গতিকে এইটো আছিলে তাৰ পিছৰ প্ৰশ্ন আহিছিলে যে এটা পৰীক্ষা নলত 3 মিলিলিটাৰ মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা আন এটা পৰীক্ষা নলত 3 মিলিলিটাৰ মান বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ লোৱা দুইটা দ্ৰৱ মিহলোৱা আৰু তলত দিয়াবিলাকৰ উত্তৰ লিখা এক নম্বৰতে কৈছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা সোডিয়াম সালফেট লৈছে 3 মিলিলিটাৰ আৰু ইফালে লৈছে কি বেৰিয়াম ক্লোৰাইড সোডিয়াম সালফেটৰ লগত বেৰিয়াম ক্লোৰাইড দিলে কি হ'ব দ্বি অপসাৰণ বিক্ৰিয়া সংঘটিত হ'ব গতিকে পৰ্যবেক্ষণটো হ'ল কি সেইটো আমাৰ কাৰ্যকলাপত আছিলে যেতিয়া সোডিয়াম সালফেটত আমি বেৰিয়াম ক্লোৰাইড দিছিলোঁ তেতিয়া কি হৈছিলে বেৰিয়াম ক্লোৰাইডৰ বগা অধক্ষেপ পৰিছিলে সেইটো কাৰণে ইয়াক অধক্ষেপণ বিক্ৰিয়া বুলিও কয় আৰু লগতে ইয়াত আয়নৰ বিনিময় হৈছে সেইটো কাৰণে এই দ্বি অপসাৰণ বিক্ৰিয়া সেইফালৰ পৰা মানে এই বিক্ৰিয়াটোক দ্বি অপসাৰণ বিক্ৰিয়া বুলিও ক'ব পাৰি আৰু অধক্ষেপণ বিক্ৰিয়াও ক'ব পাৰি অধক্ষেপণ বিক্ৰিয়া মানে কি আছিলে যি ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ বা গেট উৎপন্ন হয় অধক্ষেপ মানে গেট মানে বিক্ৰিয়াটো ঘটাৰ পিছত য'ত বিক্ৰিয়া ঘটিব তাৰ তলত গেট পৰিব অধক্ষেপ পৰিব তাকে অধক্ষেপণ বিক্ৰিয়া বুলি কয় গতিকে ইয়াততো অধক্ষেপ উৎপন্ন হৈছে সেইটো কাৰণে ইয়াক কি বুলি ক'ব অধক্ষেপণ বিক্ৰিয়া বুলিও ক'ব আমাক কৈছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণটো লিখিব লাগে মানে কি পালোঁ এইটো অৰ্থাৎ কি হ'ব পৰ্যবেক্ষণ হ'ল যেতিয়া আমি 3 মিলিলিটাৰ মান সোডিয়াম সালফেট ল'লোঁ আৰু তাত যেতিয়া 3 মিলিলিটাৰ মান বেৰিয়াম ক্লোৰাইড যোগ কৰি দিলোঁ তেতিয়া কি হ'ব টেষ্ট টিউবৰ তলত মানে বিক্ৰিয়া য'ত ঘটাইছিলে সেই টেষ্ট টিউবৰ তলত কি হ'ব পৰীক্ষা নলৰ তলত টেষ্ট টিউবটো ইংৰাজীত হয় অসমীয়াত কি হ'ব পৰীক্ষা নলৰ তলত বগা অধক্ষেপ পৰিব কাৰ বগা অধক্ষেপ বেৰিয়াম সালফেটৰ বগা অধক্ষেপ পৰিব তাৰপৰা কৈছে তলৰ ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ লিখা ওপৰৰ পৰ্যবেক্ষণটোৰ তাৰমানে সেই বেৰিয়াম সালফেটত যে সোডিয়াম ক্লোৰাইড দিছিলোঁ সেই ৰাসায়নিক সমীকৰণটো সেইটোৱে আছিলে সোডিয়াম সালফেট যোগ বেৰিয়াম ক্লোৰাইড বেৰিয়াম সালফেট যোগ সোডিয়াম ক্লোৰাইড নিশ্চয় বুজি পাইছা এইটো হৈ গ'ল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ নেক্সট দিছে অক্সিজেন বৃদ্ধি বা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা মানে অক্সিজেন বৃদ্ধি বা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণ দিয়া এটা পদকেইটা কি দিছে এক দিছে জাৰণ দুই দিছে বিজাৰণ তাৰমানে অন্য কথা একো নাই জাৰণ আৰু বিজাৰণৰ ডেফিনিশ্যনটো বিচাৰি আছে এই জাৰণ বিজাৰণৰ ডেফিনিশ্যন আমি গম পাওঁৱেই যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেনৰ সংযোগ হয় যোগ হয় লগ হয় সেইটোকে কয় কি জাৰণ
আৰু যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন আঁতৰি যায় তাক কি বুলি কয় বিজাৰণ বুলি কয় এতিয়া অক্সিজেন ইয়াত যেনিবা আমাক কৈছে অক্সিজেন বৃদ্ধি মানে কেতিয়া বৃদ্ধি হ'ব যেতিয়া যোগ হ'ব অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেনৰ সংযোজন হয় তাৰ মানে বৃদ্ধি হয় তাকে কি বুলি কয় জাৰণ আৰু যি ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন বিয়োগ হয় বা আঁতৰি যায় বা ক্ষতি হয় তাকে কি বুলি কয় বিজাৰণ গতিকে উদাহৰণ দি দিবা এটা জাৰণৰ উদাহৰণ এটা বিজাৰণৰ উদাহৰণ ঠিক আছে এইটো প্ৰশ্ন আমি এৰি দিছোঁ এই পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নেক্সট কৈছে যে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় নেক্সট কুৱেশ্যন লিখি ল'ব পাৰিবা বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কিতাপত আছে এই প্ৰশ্নটো জাষ্ট বিশ্লেষণ কৰি দিছোঁ মই আমি জানো বায়ুত দহন কৰিলে মেগনেছিয়ামে বায়ুৰ লগত বিক্ৰিয়া কৰি কি কৰে মেগনেছিয়াম অক্সাইড প্ৰস্তুত কৰে কিন্তু যদি ফিটাডাল অপৰিষ্কাৰ হৈ থাকে তেতিয়াহ'লে অপৰিষ্কাৰ মেগনেছিয়াম অক্সাইডৰ ভালদৰে দহন নহয় কিয় দহন নহয় কাৰণ মেগনেছিয়ামত থকা যিখিনি ঔষধি আছে ঔষধিখিনিয়ে কি কৰিব মেগনেছিয়ামৰ পৰা এটা প্ৰলেপ সৃষ্টি কৰিব যাৰ ফলস্বৰূপে মেগনেছিয়ামৰ দহন হ'বলৈতো অক্সিজেনৰ প্ৰয়োজন হ'ব কিন্তু যদি তাত ঔষধি থাকে তেনেহ'লে বিক্ৰিয়াটো ঘটিবলৈ প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমাণটো কি হ'ব ভালদৰে নেপাব তাৰমানে অক্সিজেন ভালদৰে সি নেপাব সেইটো কাৰণে দহনৰ আগতে কি কৰিব লাগে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে যাতে মেগনেছিয়াম অক্সাইডৰ সম্পূৰ্ণ দহন হয় বুজি পাইছা নিশ্চয় বুজি পাইছা এইটো প্ৰশ্ন ঠিক আছে তেতিয়া এইটো প্ৰশ্ন এৰি দিছোঁ ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ অলৰেডি 2019 চনত অহা প্ৰশ্ন উত্তৰ আমাৰ ইমানেই আছিলে এতিয়া মই চাইছোঁ 2018 চনত কি আহিছে ইয়াৰ পৰা প্ৰশ্ন 2018 চনত এটা সমীকৰণ দিছে মানে এটা ৰাসায়নিক সমীকৰণ দিছে আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো প্ৰকাৰ সুধিছে এইটো কিতাপত আছিলেই বাৰু ইয়াত দিছে আইৰণ অক্সাইড যোগ এলুমিনিয়াম প্ৰশ্ন লিখি ল'ব পাৰা Fe2O3 প্লাছ টুৱাইচ Al দুটা এলুমিনিয়াম লগ লাগিছে ইফালে হৈছে Al2O3 প্লাছ টুৱাইচ Fe মানে এলুমিনিয়াম আইৰণ অক্সাইড যোগ এলুমিনিয়াম ইফালে হৈছে এলুমিনিয়াম অক্সাইড যোগ আইৰণ প্ৰশ্নত দিছে এইটো মাল্টিপল চইচ কুৱেশ্যন ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ এটা সংযোজন বিক্ৰিয়াৰ এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা বিযোজন বিক্ৰিয়াৰ এটা অপসাৰণ বিক্ৰিয়াৰ কি হ'ব শুদ্ধ উত্তৰ সংযোজন হ'ব নেকি সংযোজনত আছিলে কি যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগে কিন্তু এটাহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় গতিকে এইটো সংযোজন নহ'লে কাৰণ এফালে আছে আইৰণ অক্সাইড যোগ এলুমিনিয়াম দুটা লগ লাগিছে ঠিকে আছে কিন্তু ইয়াত বিক্ৰিয়কৰ ফালে চোৱা বিক্ৰিয়কত কিন্তু কি হ'ল অকল এলুমিনিয়াম অক্সাইড আছে আৰু কি আছে আইৰণ আছে মানে দুটা লগ লাগিলে কিন্তু এটা পদাৰ্থ সৃষ্টি নহ'ল গতিকে ই সংযোজন নহয় নেক্সট দিছিলে দ্বি অপসাৰণত কি আছিলে দুটা আয়নীয় যৌগৰ মাজত আয়নৰ বিনিময় হ'ব লাগিব দুটা আয়নীয় যৌগৰ মাজত তাৰমানে ইয়াত বিক্ৰিয়ক দুটা যৌগ হ'ব আৰু বিক্ৰিয়াজাতৰ ফালেও দুটা যৌগই থাকিব তাৰমানে যৌগ 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 যোগ যৌগ যৌগ যোগ যৌগ এই হিচাপত থাকিব কিন্তু ইয়াত যদি আমি চাওঁ আইৰণ অক্সাইডটো বাৰু ইয়াত যৌগ দিলে কিন্তু তাৰ লগত যে এলুমিনিয়াম যোগ হৈছে এলুমিনিয়ামটো যৌগ নহয় যৌগ যোগ মৌল হৈছে ইয়াত তাৰমানে এই দ্বি অপসাৰণ নহয় তেনেহ'লে লাষ্ট বাকী থাকিলে কোনটো ডি অপশ্যনটো ডি অপশ্যন আছিলে ই এটা অপসাৰণ বিক্ৰিয়া হয় ই এটা অপসাৰণ বিক্ৰিয়া বুজি পাইছা অপসাৰণ বিক্ৰিয়াৰ ডেফিনিশ্যন কি আছিলে যেতিয়া এটা বিক্ৰিয়াত বেছি সক্ৰিয় এটা মৌলই তাতকৈ কম সক্ৰিয় মৌল এটা কি কৰে তাৰ যৌগৰ পৰা অপসাৰিত কৰে আৰু যদি নিজে তাৰ জেগাত কি হয় প্ৰতিস্থাপিত হয় তেতিয়া তাক কি বুলি কোৱা হৈছিলে অপসাৰণ বিক্ৰিয়া বুলি কোৱা হৈছিলে যেটো ইয়াত আমি এলুমিনিয়াম ইয়াত যে আইৰণ অক্সাইডৰ লগত এলুমিনিয়ামক লগ লগাইছে আইৰণ অক্সাইডত আইৰণ আছে তাতকৈ কিন্তু এলুমিনিয়াম বেছি সক্ৰিয় হয় তে বেছি সক্ৰিয়টো অহাৰ লগে লগে আইৰণ আঁতৰি দিলে মানে আইৰণৰ অপসাৰণ হ'ল আৰু তাৰ জেগাত এলুমিনিয়াম বেছি সক্ৰিয় হোৱাৰ কাৰণে এলুমিনিয়ামৰ আইৰণৰ জেগাত প্ৰতিস্থাপন হ'ল গতিকে এই কি বিক্ৰিয়া অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া গতিকে ইয়াত অপশ্যন অপসাৰণ বিক্ৰিয়া বুলি দিছে গতিকে শুদ্ধ উত্তৰ হ'ব কোনটো অপসাৰণ বিক্ৰিয়া ঠিক আছে নেক্সট প্ৰশ্নলৈ আহিছোঁ তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ইয়াত দিছে হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমনিয়া প্ৰস্তুত কৰে সন্তুলন কৰিব লাগে একেবাৰে সহজ হাইড্ৰজেন গেছ কি হ'ব H2
প্লাছ নাইট্ৰজেনৰ লগত লগ লাগিব। চোৱা এতিয়া এটা কথা দেই, নাইট্ৰজেনৰ লগত লগ লাগিব, ইয়াতকৈ নাইট্ৰজেন গেছ বুলি নাই কোৱা, তথাপিতো তোমালোকে নাইট্ৰজেন গেছেই দিবা, যিহেতু বায়ুমণ্ডলততো অকল নাইট্ৰজেন পৰমাণু হিচাপে নাথাকিব, ই গেছ হিচাপে থাকিব। গতিকে ইয়াৰ যেতিয়া তোমালোকে সন্তুলন কৰিবা কি হ'ব, H2 + N2, ইফালে হ'ব এমনিয়া, এমনিয়াৰ সংকেত কি আছিলে NH3, লাষ্টত সন্তুলনটো কৰি দিবা। ঠিক আছে, গতিকে H2 + N2 ইফালে NH3 কাৰ্বনৰ ইফালে, আৰু সন্তুলন কৰি দিলে এইটো হৈ যাব সম্পূৰ্ণ। আৰু এটা দিছিলে হাইড্ৰজেন ছালফাইডক বায়ুত দহন কৰিলে, মানে বায়ুত দহন হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। এইটো ইয়াৰ আগতো কোনটো চনত আহিছিলে, 2020তো আহিলে, মানে এইবাৰো আহিলে। 18ত আহিলে, 19ত নাহিলে, আকৌ কিহত আহিলে, 20ত আহিলে। এইটো অলৰেডি আমি ডিছকাছ কৰিলোঁ, এইটো তোমালোকে লিখি ল'ব পাৰিবাই। নেক্সট কুৱেশ্যন দিছিলে তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া। সহজ প্ৰশ্ন। তাপবৰ্জী বিক্ৰিয়া কি আছিলে, যি ৰাসায়নিক বিক্ৰিয়াত, তাৰ নামটোৰ লগতে অৰ্থটো আছে। চোৱা, তাপবৰ্জী মানে তাপ সি কি কৰে, এৰি দিয়ে, বৰ্জন কৰে। অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত কি হয়, তাপৰ বৰ্জন হয়, তাকে কি বুলি কোৱা যায়, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কয়। আৰু তাপগ্ৰাহী বিক্ৰিয়া, গ্ৰাহী মানে লৈ লোৱা, অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত কি হয়, তাপ গ্ৰহণ হয়, যি ৰাসায়নিক বিক্ৰিয়াত তাপৰ শোষণ হয় বা তাপ গ্ৰহণ হয়, যি ৰাসায়নিক বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয়, তেনেকৈও লিখিব পাৰা। যি ৰাসায়নিক বিক্ৰিয়াত বাহিৰৰ পৰা তাপ যোগান কৰা হয়, বা যি ৰাসায়নিক বিক্ৰিয়াত তাপৰ প্ৰয়োজন হয়, তাকে কি বুলি কয়, তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বোলে। উদাহৰণ দিবলৈ দিছে, তাপবৰ্জী বিক্ৰিয়া উদাহৰণ ধেৰ আছে। কাৰ্বন যোগ অক্সিজেন, কাৰ্বন ডাই অক্সাইড মানে কয়লাৰ দহনটো চিম্পল, বা কেলছিয়াম অক্সাইড যোগ পানী, কেলছিয়াম হাইড্ৰক্সাইড, সেইটো তাপবৰ্জী বিক্ৰিয়া। কাৰ্বনক যেতিয়া জ্বলাওঁ তেতিয়া কাৰ্বন ডাই অক্সাইড হয়, লগতে তাপ উৎপন্ন হয়, সেইটো এটা। বা কেলছিয়াম অক্সাইডত পানী দিলেও কেলছিয়াম হাইড্ৰক্সাইড হয়, লগতে তাপ উৎপন্ন হয়, এইটো তাপবৰ্জী বিক্ৰিয়া। বা শ্বসনো এটা তাপবৰ্জী বিক্ৰিয়া, বহুত আছে উদাহৰণ। প্ৰাকৃতিক গেছৰ দহনো এটা তাপবৰ্জী বিক্ৰিয়া। এটাহে উদাহৰণ দিব লাগে, গতিকে যিকোনো এটা লিখিলে হ'ব। নেক্সট, তাপবৰ্জীটো হৈ গ'ল, আকৌ কৈছে তাপগ্ৰাহী মানে তাপ গ্ৰহণ কৰিব। তেনেকুৱা উদাহৰণ আছিলে, কেলছিয়াম কাৰ্বনেট যোগ তাপ, কেলছিয়াম অক্সাইড যোগ কাৰ্বন ডাই অক্সাইড, আছিলে নাই, আছে। আৰু এটা আছিলে, দুটা, যিকোনো এটা লিখিব দিছে, এটা লিখিলে হ'ল, সেইটোৱে লিখিব পাৰা। কেলছিয়াম কাৰ্বনেট, কাৰ্চিনৰ ওপৰত কিন্তু তাপ লিখিব লাগিব। কাৰ্চিনৰ ওপৰত যদি তাপটো লিখা নাযায় তেতিয়া কিন্তু শুদ্ধ নহ'ব। কেলৈ শুদ্ধ নহ'ব চোৱা, মানে ই তাপগ্ৰাহী মানে তাপ গ্ৰহণ কৰিব। ধৰা মই লিখি দিলোঁ, এই বিক্ৰিয়া উদাহৰণ হ'ল কেলছিয়াম অক্সাইড, কাৰ্চিন দিলোঁ, কেলছিয়াম কাৰ্বনেট, কাৰ্চিন দিলোঁ, ইফালে দিলোঁ কেলছিয়াম অক্সাইড যোগ কাৰ্বন ডাই অক্সাইড। কিন্তু কাৰ্চিনৰ ওপৰত তাপ নাই দিয়া, মানে তাপ নিদিয়াকৈ কেলছিয়াম কাৰ্বনেটক এনেই থৈ দিলে জানো এই বিক্ৰিয়াটো ঘটিব নেকি? নঘটে। এনেইতো আমি কেলছিয়াম কাৰ্বনেট পেলাই থৈ দিলেতো এই বিক্ৰিয়া নঘটে। গতিকে ওপৰত কাৰ্চিন দিলেহে ই সম্পূৰ্ণ শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছা? ইয়াৰ পিছত হিচাপে আহিছিলে এই প্ৰশ্নটোৰ লগত অন্য এটা প্ৰশ্ন, যে লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? এইটো অলৰেডি ডিছকাছ কৰা হ'ল। লুৰ বস্তুত কিয় ৰঙৰ প্ৰলেপ দিয়ে লিখিব পাৰিবা। নেক্সট ক'লে আৰু আহিছিলে বিধ, যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? তেল বা চৰ্বিজাতীয় খাদ্য সামগ্ৰীৰ কি হয়? অক্সিজেনৰ পৰিৱেশত অক্সিজেনৰ লগত জাৰণ হয়, আৰু জাৰণ হ'লে তাৰ পৰা কি উৎপন্ন হয়? জাৰণ হ'লে কি হয়? দুৰ্গন্ধি হয়, খাদ্যবিলাক বেয়া গোন্ধ তাৰ পৰা উৎপন্ন হয় আৰু খোৱাৰ অনুপযুক্ত হৈ যায়। সেইটো কাৰণে আমি কি কৰোঁ, তেল বা চৰ্বি থকা খাদ্য সামগ্ৰী নাইট্ৰজেনৰ পৰিৱেশত ৰাখোঁ। নাইট্ৰজেনততো জাৰণ নহয়, জাৰণ হ'বলৈ কিহৰ প্ৰয়োজন হয়? অক্সিজেনৰ প্ৰয়োজন হয়। যদি আমি নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাওঁ, চিপছেই হওক বা তেনেকুৱা জাতীয় যিকোনো সামগ্ৰী হওক, আমি নাইট্ৰজেনৰ পৰিৱেশত থৈ দিলে কি হ'ব? ইহঁতে জাৰণ নঘটে, নাইট্ৰজেনৰ লগততো ইয়াৰ জাৰণ নঘটে। গতিকে সেইটো কাৰণে আমি তেল বা চৰ্বি থকা খাদ্যবস্তু কি কৰোঁ? নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাওঁ, যাতে ইয়াৰ ৰেঞ্চিডিটি নঘটে। ঠিক আছে। 4 নম্বৰত দিছে, এটা উদাহৰণৰ সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা। 2 নম্বৰ আহিছে, প্ৰতিস্থাপন বিক্ৰিয়া। আৰু এইটো কোনোবা এটা চনত আহিছিলতো,
2020 চনতো ই আহিছিল 2020 চনত আহিছিলে প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে উদাহৰণৰ সৈতে ব্যাখ্যা কৰা 18ত আহিছে আকৌ 20ত আহিছে এবছৰ গেপত প্ৰায় একেধৰণৰ প্ৰশ্ন দি আছে উদাহৰণৰ সৈতে প্ৰতিস্থাপন বিক্ৰিয়াৰ ব্যাখ্যা কৰা প্ৰতিস্থাপন বিক্ৰিয়া কি অলপ দি আগত মই ডিছকাছ কৰিলোঁ আকৌ ক'ব লাগিব জানো নালাগে নিশ্চয় ঠিক আছে তো প্ৰশ্ন লিখিব পাৰিবা ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি দিম ইয়াৰ ওপৰত মই ৰাসায়নিক বিক্ৰিয়া সমীকৰণটোৰ ওপৰত 2020 আৰু 19-18 তিনিটা চনৰ প্ৰশ্ন ডিছকাছ কৰি দিলোঁ আৰু বাকীখিনি প্ৰশ্ন মই বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰি দিম যিহেতু মই এই চেপ্টাৰটো পঢ়োৱা নাছিলোঁ এইটো স্কুলত পঢ়োৱা হৈছে তোমালোকক মই অনলাইন পঢ়োৱা নাছিলোঁ সেইটো কাৰণে মই অকণমান এনচাৰখিনি দিওঁতে অকণমান দীঘলীয়া হৈ গৈছে নিশ্চয় তোমালোকে বুজি পাইছা যে কিতাপখন পঢ়িয়ে প্ৰশ্নখিনিৰ উত্তৰ তোমালোকে কৰি পেলাবা আশা কৰোঁ তোমালোকৰ নিশ্চয় সুবিধা হ'ব এতিয়া চোৱা তোমালোকে প্ৰশ্ন উত্তৰ যেতিয়া ডিছকাছ কৰিছোঁ দেখিছোঁ চোৱা 18 চনত অহা প্ৰশ্নটো 19 চনত নাই অহা আকৌ 20ত আহিছে অকণমান সলনি কৰি দিছে হয় নাই বেছি বিশেষ সলনি কৰি দিয়া নাই গতিকে প্ৰশ্ন যিমান চোৱা যাব লাভ আমাৰ সিমান হ'ব এক নম্বৰ কথা আমি কিমান পঢ়ি আছোঁ সেইটো কথা আমি গম পাম আমি পাৰিছোঁ নে নাই পৰা সেইটো আমি গম পাম আৰু লগতে সেই প্ৰশ্নখিনিৰ উত্তৰ আমাৰ প্ৰেক্টিছ কৰিলে আমাৰ কনফিডেঞ্চ লেভেলটো বাঢ়ি যাব গতিকে আমাৰ মাৰ্কবিলাক স্ক'ৰিং কৰিবলৈ আমাৰ কি হ'ব সুবিধা হ'ব ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ